কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম দিব্য সহেশক নাম তিনিবাৰ প্ৰহিজে পাৱে যে তো ফল একবাৰ কৃষ্ণ নাম উচ্চাৰিলে পাৱয় তাক সকল। ঈশ্বৰৰ সহস্ৰ নাম তিনিবাৰ পাঠ কৰি যিটো ফল পায়, এবাৰ মাত্ৰ কৃষ্ণ নাম উচ্চাৰণ কৰিলেই সেই সমস্ত ফলৰ প্ৰাপ্তি হয়। এই ঘোষাৰ মহাপুৰুষ জনাই কৃষ্ণ নাম উচ্চাৰণৰ মহিমা ইয়াত প্ৰকাশ কৰিছে। যেই নাম সেহি কৃষ্ণ জানা নিষ্ঠ কৰি, নাম আৰু নামেই অভেদ, সকলো নামতকৈ কৃষ্ণ নাম শ্ৰেষ্ঠ। এই ঘোষাৰ বিশেষকৈ তাকেই প্ৰকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ আৰম্ভণিতেই কৃষ্ণ সেৱক কৃষ্ণদেৱক স্মৰণ কৰি গ্ৰন্থ আৰম্ভ কৰিছিল। অ ৰাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ, যাৰ আজ্ঞা শিৰে ব্ৰহে ব্ৰহ্মা হৰি হৰ। এই বুলি ভাগৱত আৰম্ভণিতেই তেওঁ স্মৰণ কৰিছে। কৃষ্ণ নামৰ মহিমা প্ৰকাশ কৰি ভক্তি পৰি শাস্ত্ৰত ভগৱান কৃষ্ণই অৰ্জুনক এইদৰে কৈছে, কৃষ্ণ নাম সমস্ত নাম মতে শ্ৰেষ্ঠ তৰ, হৈয়া এক শৰণয়া মাত জিতু নৰ। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বলে আহু মৰে, মহাগৰ্ভ কোটি জন মৰ পাপ হৰে। ঈশ্বৰৰ অনন্ত জন্ম কৰ্ম অনুসৰি 13 সহস্ৰ নামৰ সৃষ্টি হৈছে। শিৱক আগম শাস্ত্ৰসমূহ ৰচনা কৰিবলৈ উপদেশ দিয়াৰ সময়ত শিৱৰ অমোচন পাঠকৰ খণ্ডনাৰ্থেই ঈশ্বৰ কৃষ্ণই এই সহস্ৰ নামক ব্যক্ত কৰিছিল। ঈশ্বৰৰ এই সহস্ৰ নাম তিনিবাৰ পাঠ কৰি যি ফল প্ৰাপ্ত হয়, এবাৰ কৃষ্ণ নাম উচ্চাৰণতেই সেই ফলৰ ততোধিক প্ৰাপ্তি হয় বুলি প্ৰকাশ কৰা হৈছে। যতে অনৰ্থ আছে সংসাৰত, তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ। সংসাৰত যিমানবিলাক অনৰ্থ আছে তাৰ ভিতৰতকৈ তিনিবিধেই সাৰ, কাম ক্ৰোধ লোভ আপোন নাশক। গতিকে ইয়াক ত্যাগ কৰা বুলি উপদেশ দিয়া হৈছে। জীৱৰ আত্মাৰ পতনৰ হেতু এই ঘোষাত উল্লেখ কৰা হৈছে। বিষয়াসক্ত মানুহে বিষয়ৰ বিভিন্ন চিন্তাত ৰতি কৰোঁতে বিভিন্ন কামনাৰ জন্ম হয়। কামনাই হ'ল আত্মনাশৰ মুখ্য দুৱাৰ। কামনাৰ বশৱৰ্তী হৈ জীৱসমূহে বিভিন্ন বিষয়ৰ ভোগত ৰত হয়। এই কামনাৰ কোনোদিনেই শেষ নাই। জুইত ঘিউৰ দৰে, যিদৰে ঘিউ পৰিলে অগ্নি বেছিকৈ প্ৰজ্বলিত হয়, সেইদৰে জীৱসমূহে বিষয়ৰ উপভোগ কৰিলেও কেতিয়াও পূৰ্ণ তৃপ্তি লাভ কৰিব নোৱাৰে। কামনাৰ অগ্নি বাঢ়ি যায়, বাসনা সদায় অতৃপ্ত হৈ থাকে। কেতিয়াবা যদি ভোগৰ বাটত প্ৰতিবন্ধকতা আহে, তেতিয়াই জীৱই ক্ৰোধৰ জন্ম হয়। ক্ৰোধৰ পৰাই আপোনৰ পৰ ভেদ সৃষ্টি হয় আৰু জীৱই মোহত পৰি অন্ধ হৈ পৰে। মোহে জৰ্জৰিত জীৱৰ আত্মাৰ বিস্মৃতি ঘটে, অৰ্থাৎ স্মৃতি শক্তি লুপ্ত হয়। প্ৰকৃত বিহিতাহীৰ জ্ঞান হেৰুৱাই
জীৱই ভ্ৰম প্ৰমাদত কৰ্ম অনুশীলন কৰে। ঈশ্বৰৰ প্ৰদত্ত সুবুদ্ধিৰে জীৱসমূহে কোনো আউল নলগাকৈ সংসাৰৰ কৰ্মসমূহ কৰে। কিন্তু জীৱ যেতিয়া আত্মা বিস্মৃতি ঘটে, সেই সুবুদ্ধি পতন ঘটে, তেতিয়াই আত্মাৰ পতন হয়। এই সম্পৰ্কে গীতাত ভগৱান কৃষ্ণই অৰ্জুনক উপদেশ দিছে। ধায়তু বিষয়ান পুংস সংগ তেজুপচ্ছয়তি সংজ্ঞাত সঞ্জায়ত কাম কামাত কুধাম্ভি জয়তি। অৰ্থাৎ যিজনে বিষয়ৰ চিন্তাত মগ্ন হৈ থাকে, তেওঁ সেই বিষয়ৰ প্ৰতি আসক্তি জন্মে। আসক্তিৰ পৰাই বিষয়ৰ প্ৰতি তেওঁ প্ৰবল কামনা জন্মে। কামনা পূৰণ কৰাৰ ব্যাঘাত ঘটিলে তাৰ পৰাই ক্ৰোধৰ সৃষ্টি হয়। আকৌ ক্ৰোধান্বতী সন্মোহ সন্মোহ স্মৃতি বিভ্ৰাম স্মৃতি ভংসাদ বুদ্ধি নাশে বুদ্ধি নাশ প্ৰণচ্যতি। অৰ্থাৎ ক্ৰোধৰ পৰা মোহ জন্মে, মোহৰ পৰা স্মৃতি বিভ্ৰম ঘটে, স্মৃতি বিভ্ৰমৰ পৰা বুদ্ধি নাশ হয়, আৰু বুদ্ধি নাশ হ'লে সেইজন লোকৰ সৰ্বনাশ বা অধঃপতন ঘটে। বিষয়ৰ উপভোগে ভোগ বাসনাৰ লালসাত মানুহ শান্ত নকৰে, বৰং ঘিউৱে প্ৰজ্বলিত অগ্নিক প্ৰবলতাৰ কৰাৰ দৰে বেছি বুদ্ধিহে নাশ কৰে। সংসাৰৰ মানুহে নানা সুস্বাদযুক্ত খাদ্য, ধন সম্পত্তি আদিৰ প্ৰতি আকৃষ্ট হোৱাকৈ লোভ বোলে। লোভৰ পৰিতৃপ্তি সাধনৰ বাবেই মোহ জন্ম হয়। এই কাম ক্ৰোধ লোভই জীৱক ঈশ্বৰবিমুখী কৰি সংসাৰত লিপ্ত কৰাই ৰাখে, যাৰ ফলত জীৱসমূহ ভ্ৰষ্ট হয়। সেইকাৰণে মহাপুৰুষজনাই কাম ক্ৰোধ লোভ এই তিনি বৃত্তিয়েই আত্মানাশৰ মূল কাৰণ বুলি ইয়াত প্ৰকাশ কৰিছে। আনে এনে প্ৰবৃত্তিসমূহ ত্যাগ কৰিবলৈ জীৱসমূহক মহাপুৰুষজনাই উপদেশ প্ৰদান কৰা হৈছে। অৰাম আত্মনাশ হেতু কাম ক্ৰোধ লোভ নৰকৰ তিনিদাৰ জানি তাকতে যে কেৱল কৃষ্ণৰ ভকতি সাৰ। কাম ক্ৰোধ লোভ এই তিনি প্ৰকাৰ হৈছে নৰকৰ দ্বাৰ। এই তিনি প্ৰবৃত্তি আত্মানাশৰ মূল কাৰণ। ইয়াকে জানি কাম ক্ৰোধ লোভ ত্যাগ কৰি কেৱল কৃষ্ণত ভকতি কৰিবৰ কাৰণে মহাপুৰুষজনাই উপদেশ প্ৰদান কৰিছে। এই ঘোষাত মহাপুৰুষে জীৱৰ আত্মনাশৰ মূল কাৰণ কাম ক্ৰোধ লোভ বুলি ইয়াত প্ৰকাশ কৰিছে, আৰু এই তিনিখনেই নৰকৰ দ্বাৰ বুলি কোৱা হৈছে। কামনাত আসক্ত হৈ জীৱসমূহ বিষয়ত মজি থাকে, অৰ্থাৎ কেতিয়াবা এই বিষয়ভোগত প্ৰতিবন্ধকতা আহিলেই জীৱই কোট জন্মে। নানা সুখাদ্য আসাধ্যৰ লালসা ধন সম্পত্তিৰ আকুশে জীৱক মুগ্ধ কৰে, তেতিয়াই জীৱই আত্মা বিস্মৃতি ঘটে। ইয়াকেই আত্মনাশ বা আত্মনাশৰ পতন বুলি কোৱা হৈছে। মনুষ্যৰ জন্মত কৰা পাপ কৰ্মসমূহৰ ফলস্বৰূপে জীৱই নৰকৰ যোনি ভোগ কৰে। পৰৱৰ্তী ঘোষাত কোৱা হৈছে, মনুষ্য যোনিৰ কৰ্ম নিশেষ যোনিত ফুৰি দীনবন্ধু দামোদৰ হৰে হৰে বাৰে বাৰে ভুঞ্জিলো অপাৰ দীনবন্ধু কতবা ভুন জেলো নাহি পাৰ। বেলি তোমাৰ দৈ চৰণে শৰণ লৈলো দীনবন্ধু দামোদৰ হৰে হৰে নকৰিবা মোক পৰিহাৰ প্ৰাণবন্ধু চৰণত ৰাখিও এইবাৰ হৰে। সকলো পাপ কৰ্ম বা দুগ্ধ কৰ্ম অনুপ্ৰেৰণাৰ কাম ক্ৰোধ লোভ মোহ এই তিনি প্ৰবৃত্তি যোগায়। সেইকাৰণে এই তিনিটা প্ৰবৃত্তিকেই নৰকৰ দুৱাৰ বুলি এটা সিদ্ধান্ত প্ৰকাশ কৰিছে। কিন্তু যিসকল লোকে কেৱল কৃষ্ণ ভক্তিৰ অনুশীলন কৰি এই প্ৰবৃত্তিসমূহ ত্যাগ কৰে, সেই মনুষ্যজনিত থাকিও পৰমানন্দ সুখ লাভ কৰে। সেইকাৰণে মহাপুৰুষজনাই কাম ক্ৰোধ লোভ মোহ আদি এই বিষয়ৰ প্ৰতি আসক্তি ত্যাগ কৰি কেৱল কৃষ্ণ ভক্তিৰ অনুৰক্ত হৈ জীৱই সাৰ্থক জন্ম ল'বলৈ সিদ্ধান্ত প্ৰদান কৰিছে। গীতা শাস্ত্ৰতো ভগৱান কৃষ্ণই কাম ক্ৰোধ লোভ এই তিনিখনেই নৰকৰ দ্বাৰ বুলি অৰ্জুনক সিদ্ধান্ত দি তাৰ পৰা বিৰত থাকিবলৈ উপদেশ প্ৰদান কৰিছে। ত্ৰিবিধং নৰক শ্ৰীৰং দ্বাৰ নাশনাত্মনম
কামং কুধান স্ততা লোহ স্তমাধি হাতাতুটো। কাম কুট লোভ এই তিনি নৰকৰ দুৱাৰ, অধপতনৰ মূল কাৰণ আৰু আত্মাৰ বিনাশৰ অৰ্থাৎ অমংগলৰ কাৰণ। সেই তিনিকেই সকলোৱে ত্যাগ কৰিব লাগে। অ কাম কুধ লোভ তেজি যিটো জনে, ভজয় কৃষ্ণৰ পাৱে। কৃষ্ণৰ কৃপাত হয় কৃতাৰ্থ, অসুখে মুকুতে পাৱে। যিজনে এই কাম কোট লোভ ত্যাগ কৰি কৃষ্ণৰ পাৱত ভজনা কৰে, কৃষ্ণৰ কৃপাত তেওঁ কৃতাৰ্থ হয়, তেওঁ সুখেই মুক্তি লাভ কৰে। কৃষ্ণ ভজনৰ মহিমা ইয়াত প্ৰকাশ কৰা হৈছে। মানুহে এই দুখময় সংসাৰত কাম কোট লোভৰ বশৱৰ্তী হৈ নানা দুখ কষ্ট ভোগ কৰাৰ উপৰিও নানাৰ পাপজনী ভ্ৰমণ কৰি অশেষ নিকাৰ ভুঞ্জি মৃত্যুবৰণ কৰিবলগীয়া হয়। কিন্তু যিসকল লোকে কাম কোট লোভৰ জনিত বিষয়সমূহ ত্যাগ কৰি কেৱল কৃষ্ণ ভক্তি কৰে, কৃষ্ণৰ কৃপাত তেওঁলোকে কৃতাৰ্থ হয়, অনায়াসে দুৰ্লভ মুক্তিৰ প্ৰাপ্ত হয়। সেই সম্পৰ্কে গীতা শাস্ত্ৰত ভগৱন্ত কৃষ্ণই প্ৰিয় সখী অৰ্জুনক পুনৰ উপদেশ প্ৰদান কৰিছে। অৰ্থাৎ ইন্দ্ৰিয় বিষয়ৰ পৰা জন্মৰ যি সুখ ক্ষণস্থায়ী, এতেকে সুখজনক অনিত্য, হে অৰ্জুন জ্ঞানী মানুহে তাতে আসক্ত হৈ কেতিয়াও নমৰে। এই কৃষ্ণকে সেই মাত্ৰ ভজে যিটো জনে, অবিভেচাৰী ভকতি। তিনি গুণ অতি ক্ৰমী ব্ৰহ্মৰূপ, পাৱে সিটো মহামতি। এই ঘোষাই কৃষ্ণৰ অবিভেচাৰী ভকতিৰ পৰমাৰ্থ তত্ত্ব ইয়াতে নিৰূপণ কৰিছে। কৃষ্ণ ভক্তি দুই প্ৰকাৰৰ, বিভেচাৰী ভকতি আৰু অবিভেচাৰী ভকতি। কৃষ্ণত দৃঢ়ভাৱে ভক্তি কৰি থাকিলে যদি কোনো লোকে বিভিন্ন সুখৰ অৰ্থে নাইবা ভোকত আতুৰ হৈ আন দেৱতাৰ সেৱা পূজা অৰ্চনা বন্দনা আদি কৰে, তেন্তে তেওঁ এই ভক্তিক বিভেচাৰী ভক্তি বোলা হয়। কিন্তু যিসকল লোকে কোনো কাৰণতে বিশেষ অৱস্থাৰ দাস হৈ সুখ বা দুখত অন্য দেৱতাক বিশ্বাস আৰু শ্ৰদ্ধাপূৰ্বক অৰ্চনা বন্দনা সেৱা ভক্তি নকৰি সুদৃঢ় বিশ্বাসে ঈশ্বৰ কৃষ্ণৰ সকলো তানকৰ্তা আৰু সকলো দুখৰ সুখৰ গৰাকী বুলি তেওঁকেই ভক্তি অৰ্চনা কৰি থাকে, তাকেই অবিভেচাৰী ভক্তি বুলি ইয়াত প্ৰকাশ কৰা হৈছে। অবিভেচাৰী ভকতিয়ে গীতা ভাগৱতত আদি শাস্ত্ৰৰ অনন্য ভক্তি বুলি প্ৰকাশ কৰা হৈছে। গীতাৰ পৰম কৰুণাময় ভগৱান শ্ৰীকৃষ্ণই প্ৰিয় ভক্ত অৰ্জুনক এই কথাৰ সিদ্ধান্ত প্ৰদান কৰিছে। যি লোকে বিভেচাৰ ভক্তি শূন্য ভক্তিৰে একমাত্ৰ মোকেই ভজনা কৰে, তেওঁ মহৎ ব্যক্তিয়ে সত ৰজতম তিনি গুণময় সংসাৰ অতিক্ৰম কৰি ব্ৰহ্মৰূপ প্ৰাপ্ত হয়, অৰ্থাৎ ব্ৰহ্মানন্দ সুখৰ অধিকাৰী হয়। অবিভেচাৰী ভকতিৰ তাৎপৰ্যমূলক ব্যাখ্যা পৰমেশ্বৰ কৃষ্ণই প্ৰিয় ভক্ত অৰ্জুনৰ আগত এনেদৰে কৈছে। জগতৰ আত্মা ব্ৰহ্মাদিৰোময় দেৱ, জানি একচিত মাতে মোকে কৰা সেউ। এই মোক এৰি আন একো নভজে দেৱক, সেই ভক্তি এৰাই বাহা সমস্ত কৰ্মক। সেহি এক শৰণ ভজনয় অনুপান, নুশুনয় আন একো দেৱতাৰ নাম। অবিভেচাৰিণী তাকে বুলিয় ভকতি, অনাহিকে প্ৰয়াস তাত অল্পে সাধে গতি। অনন্য ভক্তি সম্পৰ্কে শ্ৰীমদ ভাগৱত গীতাৰ শাস্ত্ৰত অন্য কেইবাঠাইতো আলোচনা কৰিছে। অপিচ্ছেদ্য সূৰ্যদাৰাচাৰ ভজতে মামন্য ভাকা, সাধুৰেৱস্য মন্তব্য সমাগব্যবসিতু হিস্য। অৰ্থাৎ শ্লোকৰ অৰ্থ শ্ৰীমদ ভাগৱত মহাপুৰুষে ঘোষাৰ লেছাৰী ছন্দত এইদৰে কৈছে। মাধৱে বুলন্ত ধনঞ্জয় মহাদুৰাচাৰ আতিশয়, আন দেৱতে যি মোকে সে মাত্ৰ ভজয়। তাকে সে পৰম সাধু বুলি অমানিবা মনত সৰ্বক্ষণে, যিহেতু সম্যকে কৰিলে মোক নিশ্চয়। মহাপুৰুষজনাই অনন্য শব্দৰ অৰ্থ আন দেৱতাক তেজি সূচাইছে। মহাপাপী লোকসকলেও যদি আন দেৱতাৰ ভজনা কৰে, একমাত্ৰ কৃষ্ণকে ভজনা কৰে, তেওঁ পৰম সাধু বুলি এই ঘোষাত মন্তব্য দাঙি ধৰিছে। কৃষ্ণ কৃষ্ণ। হৰি ৰাম।